মই আছো ইয়াত মোৰ জেঠাই ঘৰ আৰু হাউস নম্বৰ 46 আৰু ফ্ৰন্টত আছে আৰ্য গাৰ্লছ হোষ্টেল আমি এফালে দি ওলাই যাম এনেকা এইখন হৈ গ'ল আপোনাৰ গুৱাহাটী ITI কলেজ আৰু ইয়াৰ ফ্ৰন্টতে হৈ গ'ল আপোনালোকৰ কেঞ্চাৰ হস্পিটাল এখন এই পাহাৰ দেখাত বহুত ওচৰত হয় কিন্তু আপোনাৰ ইয়াৰ পৰা কমসে কম 2 কিলোমিটাৰ ইয়াৰ পৰা খোজকাঢ়ি যোৱাটো কষ্টদায়ক সব মানুহ আহিব নোৱাৰে তেতিয়াও যায় কিছুমান স্কুটিত উঠি গুচি যায় বাইকত যায় আমিতো এতিয়া খোজকাঢ়িয়ে যাব লাগিব মই অলপ দূৰ দৌৰি যাম फ्रेंड्स ये आহি পালো আমাৰ জায়গাটো মন্দিৰ তলপা বহুত দূৰ দৌৰি অহাৰ কাৰণে বহুত ভাগৰ লাগিছে ৰেষ্ট লৈ লৈছো কষ্ট হয় মন্দিৰৰ নাম হ'ল শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰ তিনিঝান্দি এতিয়া আমি এই চিৰি উঠি পেলাই যাম কমসে কম 200কে ওপৰ আছে চিৰি তাকে যাওঁলে ভাগৰ লাগিছে যাওঁ কিন্তু যাবই লাগিব আহিছোঁ যেতিয়া বলক আৰম্ভ কৰোঁ চিৰিত উঠা ভগৱানৰ নাম লৈ লওঁ কৃষ্ণ আৰু বলক পিছফালে আৰু এজন আহি আছে তেওঁ যাব চাগে ওপৰলৈ ফ্ৰেন্ডছ চাওক তললৈকে দেখাই পোৱা নাযায় কিমান তলৰ পৰা আহিছোঁ আৰু আপোনাৰ আছে আৰু 50-60টা মান ষ্টেপ আছে চাওক কিমান ধুনীয়া মোবাইলত কিমান ভাল লাগিছে গম নাপাওঁ কিন্তু ৰিয়েল ক'ব নোৱাৰি বহুত ধুনীয়া গোটেই মানুহ এই পাহাৰত বাঘ ওলাই বুলি কয় ইয়াতো আগত আছিলে ইয়াৰ পৰা এতিয়া নোহোৱা হ'ল মানুহ হোৱাৰ পৰা বলক একফালে আগবাঢ়ো এই প্ৰথম আহিয়ে আমাৰ গণেশ মন্দিৰ পায় ভিতৰত শিৱ মন্দিৰ আছে বাৰু কিন্তু প্ৰথম গণেশক পোৱা হয় এই সেৱা কৰি ল'লোঁ বাৰু এতিয়া আমি সাইড দি হৈ পেলাই ভিউ গিটা দেখাম বলক
কেঞ্চাৰ হস্পিটেল তাৰ ফ্ৰণ্টত এইটো হৈ গ'ল আপোনালোকৰ ITI কলেজ কলেজত ফুৰি আৰু মই আহিছোঁ এই ইয়াৰ পৰা জুম কৰি দেখাইছোঁ আৰু জুম নহয় বাৰু এইকণৰ পৰা আহিছোঁ এইটো ৰাস্তাৰে আহিছোঁ এইফালে বহুত জেগা আছে এয়া হৈ গ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ এইফালে গোটেইখিনি এয়া আপোনাৰ হৈ গ'ল মন্দিৰৰ বেক চাইডৰ ভিউটো ইয়াতে এখন ষ্টেডিয়াম আছে ষ্টেডিয়ামটোৰ নাম নাজানো বাৰু তেতিয়া দেখাই দিওঁ আমাৰ জুম কৰি অলপ এইটো